নমস্কাৰ সকলোকে হাদৰ সম্ভাষণ জনাই মই হপুন পিয়াকি প্লাবিতা পুনৰ আহিলো আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আশা কৰো আপোনালোক সকলো কুশলে আছে আজি আলিয়াই লিগাঙৰ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মিচিং জনগোষ্ঠীয় লোকসকলৰ এটো এটা বীজ হিচাৰ পৰম্পৰা আলিয়াই লিগাং প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত পালন কৰা হয় এই উৎসৱত শুকান মাছ খোৱাটো পৰম্পৰাগত ৰীতি লিগাঙৰ দিনা প্ৰথম পথাৰত অথবা বাৰীৰ এচুকত মাংগলিক প্ৰথাৰে মাটিত গুটি সিঁচে ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে ঘৰে ঘৰে গৈ পুৰাং আপং আলু কচু খায় মোৰ ভিডিওটো সম্পূৰ্ণকৈ চাব যদি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব যিসকল নতুন সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো অনুগ্ৰহ কৰি হিটিং কৰিবলৈ পাহৰি নাযাব তেনেহলে চাই থাকক মোৰ আজিৰ ব্লগটো এয়া একদম পুৰা ব্ল্যাক মাকতে এফালে তিনিগৰাকী ব্ল্যাক মিলি গ'ল এফালৰ গৰাকী মুগা দে বহাগ আনিছে আমি ফাগুনক আদৰিছো তাৰ পিছত বহাগক আদৰিবলৈ সাজু হম আৰু এফালে এয়া বাইপাছেদি গৈ আছো অকলে গৈছো বুধবাৰীয়া বজাৰ হয় কি বাইপাছত ইয়াতে বুধবাৰীয়া বজাৰ হয় আৰু ইয়াৰ পিছত এতিয়া আমি গৈ আছো লিগাং চাবলৈ কি দেখো চাওঁ আপোনালোকক দেখুৱাম যি দেখো তাকে দেখুৱাম যি খাওঁ তাকে দেখুৱাম আপোনালোকক এয়া আহি পাই গলো লিগাং উদযাপনস্থলী আৰু দেখিছেনে সকলোৱে একেলগে মিলি ঐনিতম কাবানাতি গাই কিমান ফূৰ্তি কৰি আছে বহুত ভাল লাগিছে ইয়াত সকলোৱে নিজৰ জাতীয় সাজ পোছাক ট্ৰেডিশ্যনেল ড্ৰেছত ইমান ধুনীয়া লাগিছে এনেদৰে ফূৰ্তি কৰাৰ পিছত ৰাতিলৈ ডেকা গাভৰুৱে মিলি ঘৰে ঘৰে গুমৰাগ নাচিব আলিয়াই লিগাং হ'ল সম্প্ৰীতিৰ উৎসৱ আৰু এইটো আমাৰ অকণমানিটো আমাৰ পুষ্পাৰ মই নোলাম ভাল লাগিছে চাহ খাবলৈ স্পেচিয়েল চাহ আৰু এইটো নাখালে লিগাং নালাগিব খাবই লাগিব আৰু এইফালে ইমান ধুনীয়াকে গৰম কৰি আছে চাগে ন সঁচা এতিয়া মাংস পুৰিব খুব ধুনীয়াকে উপভোগ কৰিছো দেই আজি লিগাং এনেকুৱা ধৰণে ইমান সমজুৱাকে মানে কৰা নাছিলো আৰু এটা আমি গাহৰি মাংস খামতে পুৰিছে বাইদেউগৰাকীয়ে পুৰি আছে আমি ইয়াৰ পৰা ওলাইছো আমি তিনিগৰাকী বেলেগ ফালে যাম তিনিগৰাকী বেলেগ ভাগে যাব গতিকে তেওঁলোকৰ পৰা বাই 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 নামিলো মাথাৰিৰ ওপৰলৈ আহিলো ইমান ধুনীয়া দৃশ্য কোনটো আৰু আজি এইটো এটা নামঘৰত আজি লিগাঙৰ কাৰণে মানুহ গোট খাইছে সিহঁতৰ গাঁওখনৰ নাম কি তোমালোকৰ ৰঙাজান বৰবিল হয় এখন ৰঙাজান বৰবিল আমি ইয়াতে লিগাং খাবলৈ আহিছোঁ মই আপোনালোকক দেখুৱাম অলপ কি খাওঁ খুব ভাল লাগিছে সঁচাকৈ মাথাৰিৰ ওপৰত যে বহুত ভাল লাগিছে পাগল উঠিলে বা আহা শিৱা আজি ভাতে খোৱা নাই এয়া দেখুৱাই দিছো অলপ আজিকালিতো চবেই জানেই বাৰু কি ওলাই আৰু খাই লওঁ কি খাওঁ আপোনালোক দেখুৱাম চাই থাকিব জিভাৰ পানী পৰে যদিও নাজানো আৰু দেই মাৰাম আৰু ইয়াৰ এনেকৈ গোটেই মাটিৰ টেকেলিবিলাক এনেকৈ ধোঁৱাত দি থয় আৰু ধুই মেলি সাজ ভৰাই চাই আপং মদ বুলি ক'লে শুনিব বেয়া লাগে চাই আপং সাজ এইবিলাক ৰাখে
হয় আৰু ইয়াতে খুব সুবিধা এনেকৈ ওপৰৰ পৰা তললৈ হাত ধুই দিলে হ'ল কোনো উঠি মেলি যাব নালাগে এটা ভাজকি ধোৱা মানে বেছিনৰ প্ৰয়োজন নাই এইটো আপোনাৰ হেৰি হ'ব কচু আৰু শুকান মাছ কচু আৰু শুকান মাছ দিছে নেকি ন আজি খাবই লাগিব মানে মিচিং নিয়মত কচু আজি খাবই লাগিব তাৰপিছত মাটিমাহৰ লগত আপোনাৰ লোকেল মুৰ্গী লাই পাতো দিছে আৰু এইটো চিনাকি আৰু চায়াপং মেইন বস্তু আৰু এটা মেইন ইয়াৰ লগতে গাহৰি বোলা বস্তু আছে নেকি সেইটো আহি আছে তো আহিলে দেখুৱাম সেইটো নহ'লে আৰু মানুহৰ ন এই নোখোৱাবিলাকৰ বেলেগ কথা এতিয়া মিচিং মানুহৰ কোনোবাই নাখায় ন গাহৰি মাংস সেইটো বেলেগ কথা সেইটোৱে আমি যে গৈছিলোঁ বান্ধৱীগৰাকী তাইৰে খুৰাকৰ ঘৰটো একেবাৰে কাষতে লাগি আছে খুৰাকৰ ঘৰত আমাক নিমন্ত্ৰণ কৰিলে আমি গ'লোঁ তাতো মাছ আৰু চায়াপং তেওঁলোকৰ ট্ৰেডিশ্যনেল এইবিলাক খোৱালে আৰু এইটোতে চায়াপং চাকে আগতেও আপোনালোকক মই দেখুৱাইছোঁ এইটো চায়াপং চকা এইটো টচুপ বুলি কয় মোৰ উচ্চাৰণত অলপ ভুল হ'ব পাৰে দেই ক্ষমা কৰিব এটোপালকৈ পৰি থাকে ন এইবাৰ আমি একেবাৰে জুইৰ কাষলৈ গৈ ল'লোঁ আৰু এয়া দেখিছে যে বান্ধৱীৰ খুৰী খুবেই অতিথিপৰায়ণ লাষ্টত ৰীল এটা বনালোঁ কমেণ্টত জনাব কেনেকুৱা লাগিছে ঘৰ পালোহি খুবেই ভাগৰুৱা আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আপোনালোক ভালে থাকক কুশলে থাকক টেক কেয়াৰ বাই বাই